Hello and welcome to my channel. আজি মাৰ ঘৰলৈ আহিলোঁ সো এতিয়া যাওঁ বিহু চাবলৈ তো কেনে ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ তো সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া বাৰীলৈ স্বাগতম জনাইছোঁ বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি যাওঁ বিহু চাবলৈ সো ফটাফট গেটখন বন্ধ কৰি লওঁ এইফালে মা আহিছে ইয়া মা আৰু আহি পাই গ'লোহি ডঙৰচুক গাঁৱৰ বিহু গছতলৰ বিহু আৰু এইফালে দেখিছে নাচনীবিলাকে নাচি আছে ইমান ধুনীয়া লাগিছে নহয় জানো এওঁলোকৰ একেটা ষ্টাইলতে নাচে এইফালে মানুহবিলাক বহি চাই আছে ছবি আৰু এতিয়া আমি মই আছোঁ মানুহ আৰু এইফালে আছে নাচনী আজি কমকৈ আহিছে যিহেতুকে বতৰটো অকণমান বেয়া আজি এইফালে চোৱা আৰু যাকে আপোনালোকক দেখাই থাকিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এনেকৈ বিহু নাচ হৈ আছিলে তাৰপিছত এখন গাড়ী ৰখিলেহি আৰু গাড়ীখনৰ পৰা আহিলে এগৰাকী ফৰেনাৰ আৰু তেওঁ আহিছে অষ্ট্ৰেলিয়াৰ পৰা আৰু তেওঁ কি হয় কোন হয় আৰু কিয় আহিছে সেইখিনি মই আপোনালোকক ক'ম বাৰু কিন্তু তেওঁ সুধিছে যে এইবিলাক কি হয় চ' আমি এইবিলাক গছতলৰ বিহু বুলি কওঁ মই তেনেকৈ ক'লোঁ আৰু এজন তেওঁৰ লগতে ব্যক্তি আহিছে যিজনে মানে ইংলিছত ট্ৰেঞ্চলেট কৰি দিছে তেওঁলোকৰ ভাষাত আৰু তাই খুবেই এনজয় কৰিলে আমাৰ অসমীয়া যিটো সংস্কৃতি বিহু সেইটো মানে চাই আছে আমাৰ ক'ৰ পৰা আহিছে দাদা Australia हुआ बैठे थे। Australia. Ma'am, please come again. So, Australia পৰা আহিছে আমাৰ বিকশল বিহু চাবলৈ আৰু তেওঁ আহিছে অষ্ট্ৰেলিয়াৰ পৰা তেওঁ মানে কি আচলতে অসমৰ যিটো চাহ উদ্যোগ আছে আমাৰ চাহ উদ্যোগৰ যিখিনি মানে চাব লাগে সেইখিনি তেওঁৰ মানে দায়িত্বত থাকে তেনেকৈ বুলি মানে গম পাইছোঁ আৰু কৈছে ওচৰৰে এজনে কথা পাতিছিলে মোক কথা পাতিবলৈ নহ'লে আৰু লগ পাই খুবেই ভাল লাগিলে আৰু আপোনালোকক কি আজি দেখাব পাৰোঁ আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু তেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰতো অষ্ট্ৰেলিয়াৰ পৰা যিগৰাকী আহিছে লগ পাই বহুতেই ভাল লাগিলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব চ' আপোনালোকে চাই থাকক আৰু বহুত বছৰৰ মূৰত আজি গছতলৰ বিহু চাইছোঁহি আৰু খুবেই ভাল লাগিলে আমি যেতিয়া মানে গছতলৰ বিহু নাচিছিলোঁ এনেকুৱা খুব মানে ভাল লাগিছিলে আজি সেই দিনটোলৈ মনত পৰিছে আৰু কিমান মানে এনজয় কৰিছিলোঁ আৰু সেইখিনি আপোনালোকক মই যিহেতুকে বুজাব নোৱাৰোঁ বেটাক তাকে বুজাই আহিছোঁ কিমান মানে ভাল আমি কিমান ফূৰ্তি কৰিছিলোঁ আৰু আমি যেতিয়া নাচিছিলোঁ তেতিয়া একদমেই সৰু হৈ আছিলে ছোৱালীবিলাক তেতিয়া মানে ইহঁতি মেখেলা চাদৰ পিন্ধিব পৰা হোৱাই নাছিলে আৰু এতিয়া চাইছোঁ ইহঁতি বহুত ডাঙৰ হৈ গ'ল আমি বহুত বুঢ়ী হৈ গ'লোঁ তো ইহঁতি এতিয়া ধুনীয়াকৈ কৰিছে আমি আগতে ইমান ডোখৰ জেগা নাছিলে আমাৰ সৰু অকণমানি আছিলে এতিয়া ধুনীয়াকৈ আহল বহলকৈ ৰাস্তাৰ কিনাৰতো হ'ল বাইপাছটো যিহেতুকে কাষতেকি বাইপাছটো গৈছে চ' মানুহবিলাকে ৰৈ চাব পৰাকৈ বহুতখিনি সুবিধাও হ'ল আগতে আমাৰ অকণমান ভিতৰলৈ আছিলে যিহেতুকে ৰাস্তাৰ কিনাৰত নাছিলে আৰু খুব মানে ৰাস্তাটো গ'লে মানে বোকা হয় পানী হয় আচলতে পানী পূৰা পথাৰৰ মাজেদি যাব লাগে চ' এতিয়া আমি পাৰ কৰিলোঁ আৰু এতিয়া তো চাই থাকক আৰু কি দেখাব পাৰোঁ আপোনালোকক দেখাই আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ তো এইফালে আমাৰ বেটা যি বিহু চাই আহিলোঁ ন বেটা আৰু এইফালে আমাৰ গাঁৱৰে পেহী মই কালি এইয়া আমাৰ পুখুৰী বহি আছে ইউটিউবত
এইফালে আমাৰ আমৈ হয় এইফালে আমাৰ খুৰী এইফালে বৌ আমাৰ নাচনীকেইজনী চাহ নাচনীকেইজনী এইফালে চাহ দিয়া হয় বা সেইকেইজনী এতিয়া আহি ঘৰ পালোহি আৰু এতিয়া পানী পেলাই পানী খাই বোলে চৌফালে পানী গৰম কৰিছোঁ পানীখিনি ইয়াত দি লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাম এতিয়া ৰ'ব লাইটটো দি লওঁ 1 2 3 4 পোহৰ মানে কি আমি খাবলৈ হাঁহ যোগাৰ কৰিছে তো হাঁহটো মানে কি গাড়ীখনৰ ভিতৰত সোমাই আছে মানে যিহেতুকে আমাৰ ঘৰত মাৰিবলৈ মানুহ নাই তো গাড়ীখন লগ হৈ আছে নেকি চাবতো লাগিব যিহেতুকে মাৰিবলৈ মানুহ নাই সেইকাৰণে মানে কি মানে ক'ৰবাত মৰাই আনিছিলে মানে বেলেগ কাৰোবাক মানে মাৰিব দিছিলে আৰু মই এতিয়া চাবিটো ল'ব লাগিব গাড়ীখনৰ তাৰপিছত লৈ আহোঁগৈ হাঁহটো যিহেতুকে গাড়ীখনৰ ভিতৰত সোমাই থাকিলে বেয়া লাগে মই এতিয়া উলিয়াই আনোগৈ গাড়ীখনৰ পৰা হাঁহটো লগ খুলিলোঁ আৰু বিচাৰিম এতিয়া হাঁহটো এইফালে আকৌ মস্তিছে লগ কৰি লওঁ লগ এইফালে হাঁহটো এইফালে টিকো সেইটোকে ঘৰত মতা মানুহ নাই চ' মায়ে কাটিছে আৰু হাঁহটো আৰু মই ওচৰতে ৰখি আছোঁ আৰু এতিয়া মাংসটো কাটা মেলা হৈ গ'ল এতিয়া বনাই মেলি খাব লাগে এইফালে বুট বনি আছে এইফালে মাংস বনি আছে আৰু এইফালে বনি আছে এইখিনি মাংস ইমান অকণমানি নহয় কিন্তু দেই এইফালে ফ্ৰিজত থৈ দিছে মায়ে অলপ এই ফ্ৰিজত আছে তো আমি যিহেতুকে মানুহ এতিয়া বৰ্তমান 3টা আছোঁ 3টাৰ কাৰণে এইখিনি জোখৰ হ'ব তাৰপিছত এইখিনি এতিয়া খাবৰ কাৰণে আৰু এনেকৈ দিম তাৰপিছত মই এইফালে এতিয়া বনাই আছোঁ কিবাকিবি এইবিলাক আমঠু আৰু এনেকুৱা কিবাকিবি বনাই আছোঁ আৰু এতিয়া এইফালে মাংস ৰেডি হৈ গ'ল এইখিনি এতিয়া সুন্দাকৈ এনেকৈ খাম আৰু ভাত লগত যিহেতুকে নাখাওঁ এইখিনি এতিয়া আমি খাম বেটা আৰু মোৰ কাৰণে লৈ গৈছোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদিহে নতুনকৈ চেনেলটো চাই আছে আৰু যিসকলে আগৰ পৰাই ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত থেংক ইউ তো বাই